নমস্কাৰ, মই মনিকা আপোনালোকৰ ওচৰত আজি আকৌ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকৰ ওচৰত ৰোমান্টিক কবিতাৰ বিষয়ে জনাইছিলোঁ। ৰোমান্টিক কবিতাৰ উৎপত্তি কেনেকৈ হ'ল, ইয়াৰ বৈশিষ্ট্য যিসকলে চোৱা নাই সেইসকলে চাব পাৰে। এতিয়া মই আপোনালোকৰ ওচৰত চুটিগল্পৰ বিষয়ে লৈ আহিছোঁ। চুটিগল্প কাক বোলে, ইয়াৰ উপাদানসমূহ, ইয়াৰ বৈশিষ্ট্যসমূহ। যিসকলে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকক মই এটা কথা ক'ব খোজোঁ যে আপোনালোকে যদি ভিডিঅ'টো ভালকৈ বুজি পোৱা নাই বা কিবা প্ৰব্লেম হৈছে তেন্তে মোক কমেণ্টত জনাওক। লগতে মই কোৱা কথাখিনি আপুনি বিশেষকৈ অসমীয়া বিভাগৰ ছাত্ৰসকল মই কোৱা কথাখিনি আপোনালোকে নিজৰ ওচৰত এটা নোট লৈ লিখি ল'ব পাৰে, কাৰণ মই যিবোৰ কথা কৈ যাম সেইকেইটা আপোনালোকে হুবহু লিখি পৰিলেও একো প্ৰব্লেম নাই। তাতে মই আপোনালোকক ভিডিঅ'টো চুটিগল্প কাক বোলে, ইয়াৰ বৈশিষ্ট্য, উৎপাদন সকলো হুবহু জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক। আৰু চুটিগল্প হ'ল আধুনিক গদ্য সাহিত্যৰ এক বিশেষ অংগ, কাৰণ চুটিগল্পত মানুহৰ জীৱনৰ সমস্যাসমূহ সত্যৰ ওপৰত দাঙি ধৰে, আৰু এই সত্যৰ ওপৰত দাঙি ধৰাৰ বাবে চুটিগল্প অন্য সাহিত্যতকৈ বিশেষ জনপ্ৰিয়তা লাভ কৰিছে। চুটিগল্প মানেনো কি, আলোচকসকলে একেষাৰ কথাতে ক'বলৈ অসুবিধা পায়, কাৰণ চুটিগল্প বহু বৰ্ণময় আৰু ইয়াৰ ৰূপ সলনি হৈ থাকে। তথাপি আমি ক'ব পাৰি চুটিগল্প হ'ল মানুহৰ জীৱনৰ অৰ্থাৎ জীৱন সম্পৰ্কে এক নিৰ্দিষ্ট বাৰ্তাস্বৰূপ, য'ত কল্পনাই প্ৰধান। চুটিগল্প কল্পনা প্ৰধান আধুনিক গদ্য সাহিত্য। চুটিগল্প আকস্মিকভাৱে আৰম্ভ হয় আৰু ই আকস্মিকভাৱে সমাপ্ত ঘটে, অৰ্থাৎ সামৰণি ঘটে। আপোনালোকৰ ওচৰত এইবাৰ মই চুটিগল্পৰ উৎপাদনসমূহৰ বিষয়ে আলোচনা কৰিম। কিবা বুজি নাপালে মোক কমেণ্টত জনাওক। মই আপোনালোকৰ ওচৰত চমুকৈ চুটিগল্পৰ বিষয়ে জনাবলৈ আহিছোঁ। চুটিগল্পৰ উৎপাদনসমূহত থাকে কাহিনী, চৰিত্ৰ, পৰিৱেশ, জীৱনৰ দৃষ্টি বিষয়, ৰূপক, প্ৰতীক আৰু ইয়াৰ ষ্টাইল। চুটিগল্পৰ কাহিনী অৰ্থাৎ এতিয়া কাহিনীৰ বিষয়ে ক'বলৈ ওলাইছোঁ। চুটিগল্পৰ কাহিনী অৰ্থাৎ যেতিয়া আমি কোনো এটা গল্প পঢ়োঁ তেতিয়া সেই ঘটনাটোৰ শেষ পৰিণতি জানিবলৈ আমাৰ মনত উৎকণ্ঠাৰ সৃষ্টি হয়, আৰু এই উৎকণ্ঠাৰ পিনে আগুৱাই যাবলৈ হ'লে আমাক কিছুমান দ্বন্দ্বই সেই উৎকণ্ঠাৰ মাজলৈ লৈ যায়, আৰু এই দ্বন্দ্ব দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল অন্তৰ্দ্বন্দ্ব আৰু বহিৰ্দ্বন্দ্ব। এই দ্বন্দ্বৰ মাজেৰেহে আমি কাহিনীটোৰ মৰ্ম বুজিবলৈ পাওঁ। চুটিগল্পৰ কাহিনীসমূহ বিশ্বাসযোগ্যতা থাকিব লাগে, কাৰণ অবিশ্বাস কাহিনীয়ে পাঠকৰ মন স্পৰ্শ কৰিব নোৱাৰে। সেয়েহে চুটিগল্পত যিবোৰ কাহিনী দিয়া হয় তাত মানুহৰ জীৱনৰ সমস্যাসমূহ সত্যৰ ওপৰত দাঙি ধৰিহে তাত আলোচনা কৰা হয়, অৰ্থাৎ ইয়াত বিশ্বাসযোগ্যতা থাকে। ইয়াত কোনো ধৰণৰ অবাস্তৱ অৰ্থাৎ অতি প্ৰাকৃতিক ঘটনা চুটিগল্পৰ কাহিনীত নাথাকে। এতিয়া মই চুটিগল্পৰ চৰিত্ৰ সম্পৰ্কে ক'ম। চৰিত্ৰ চুটিগল্পৰ এটা প্ৰধান বৈশিষ্ট্য। চৰিত্ৰসমূহ পাঠকৰ হৃদয়গ্ৰাহী কৰি তুলিবৰ বাবে গল্পকাৰে সৰল বৰ্ণনাৰে সেইবোৰ আগবঢ়াই লৈ যায়। সাধাৰণতে চৰিত্ৰসমূহৰ বিষয়ে গল্পকাৰে নিজে বৰ্ণনা কৰাতকৈ চৰিত্ৰসমূহে নিজ কাৰ্যৰ দ্বাৰা সেই বৈশিষ্ট্যসমূহ আয়ত্ত কৰি বৰ্ণনা কৰিলেহে পাঠকৰ হৃদয়গ্ৰাহী হয় বুলি ক'ব পাৰি। ইংগিতৰ জৰিয়তেও গল্পকাৰে চৰিত্ৰসমূহক বৰ্ণনা কৰিবলৈ মূৰ্ত কৰি তোলে। চৰিত্ৰসমূহ গ্ৰহণযোগ্য হ'বলৈ হ'লে গল্পকাৰে চৰিত্ৰসমূহ স্পষ্টভাৱে অংকিত কৰিব লাগে। এতিয়া পৰিৱেশ সম্পৰ্কে চমুকৈ ক'ম। পৰিৱেশৰ সুন্দৰ বৰ্ণনা নোহোৱাকৈ কোনো ধৰণৰ চুটিগল্প সৃষ্টি হ'ব নোৱাৰে। বহুতো উৎকৃষ্ট গল্প পৰিৱেশৰ ওপৰত গুৰুত্ব নিদিয়ে ৰচনা হৈছে যদিও আমি ক'ব পাৰি যে এনেকুৱা ধৰণৰ গল্পসমূহ ব্যতিক্ৰমহে। সাধাৰণতে চৰিত্ৰসমূহ চিনাকি পৰিৱেশত উপস্থাপন কৰিব লাগে। কম পৰিসৰৰ ওপৰত পৰিৱেশ সম্পৰ্কে ৰচনা কৰা হয়। অৱশ্যে গল্পটো যদি পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল হয় তেনেহ'লে তাত পৰিৱেশৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। এতিয়া মই চুটিগল্পৰ প্ৰতীক, ৰূপক আৰু ষ্টাইল সম্পৰ্কে চমুকৈ ক'ম। প্ৰতীক আৰু ৰূপক ক'বলৈ গ'লে চুটিগল্পত থকা চৰিত্ৰ আৰু পৰিৱেশসমূহ ব্যঞ্জনাসমৃদ্ধ কৰি তুলিবৰ বাবেহে প্ৰতীক আৰু ৰূপকৰ ব্যৱহাৰ হয়। আৰু ইয়াত ষ্টাইল বুলি ক'লে যেতিয়া আমি কোনো এটা চুটিগল্প পঢ়োঁ তাত থকা শব্দ, ভাষা, বৰ্ণনাৰ বৈশিষ্ট্য, এই উপাদান মিলি যেতিয়া এটা উৎকৃষ্ট গল্প সৃষ্টি হয়, তথাপি ইয়াৰ শেষ অন্তৰালত এটি বিশেষ শক্তিয়ে ক্ৰিয়া কৰে, সেইটো হ'ল লেখকৰ ব্যক্তিত্ব। ব্যক্তিভেদে ষ্টাইল ভিন ভিন হয়। লেখকৰ জীৱন সম্পৰ্কে প্ৰতিটি আহৰণ, দৃষ্টিভংগী, সিদ্ধান্ত এই সকলোবোৰৰ ওপৰত নিৰ্ভৰ কৰিহে ষ্টাইল নিৰ্মিত হৈছে। সেয়ে ক'ব পাৰি যে ষ্টাইল ব্যক্তি বিশেষে ভিন ভিন হোৱা দেখা যায়। এতিয়া মই আপোনালোকৰ ওচৰত চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে ক'ম। চুটিগল্পত বাস্তৱতাৰ ওপৰত আধাৰিত কাহিনী। এই কাহিনী বা ঘটনাৰ বিৱৰণ নিৰ্দিষ্ট পৰিধিৰ মাজতহে
হয় চুটিগল্পৰ কথোপকথন আৰু প্ৰকাশভংগী এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব লাগে যাৰ দ্বাৰা পাঠকৰ মনত এটা হুবহু চিত্ৰ ভাহি উঠে চুটিগল্পৰ লৌকিকতা এটা প্ৰধান বৈশিষ্ট্য চুটিগল্পসমূহ আকস্মিকভাৱে আৰম্ভ হয় আৰু আকস্মিকভাৱে সমাপ্ত হতে চুটিগল্পসমূহত আমি লেখকৰ নাম পাওঁ কাৰণ ই আধুনিক সাহিত্যৰ সৃষ্টি গতিকে জীৱন আৰু ঘটনাৰ লগত সম্মুখভাৱে জড়িত আৰু অভিজ্ঞতাৰ জৰিয়তে এটা ভাল চুটিগল্প সৃষ্টি হ'ব পাৰে আনহাতে ইয়াৰ বিষয়বস্তু আৰু প্ৰকাশভংগীৰ জৰিয়তেও এটা উৎকৃষ্ট চুটিগল্প পাব পাৰি বুলি আমি ক'ব পাৰি মই আপোনালোকৰ ওচৰত চুটিগল্প কাক বোলে ইয়াৰ উৎপাদন আৰু ইয়াৰ বৈশিষ্ট্য সম্পৰ্কে চমুকৈ জনালোঁ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব লগতে আপুনি যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আশা কৰোঁ ভিডিঅ'টো সকলোকে ভাল লাগিছে ধন্যবাদ